নহয় বেলেগ দলৰ নেতা হৈ আছে যেতিয়া এই দলৰ নেতাসকলৰ ওপৰত মোৰ ক'ব লগা নাই। মোৰ এটাই আহ্বান খাম্পাওতে মানে ৰং পলিটিকেল ডিচিশ্যন ল'ব নালাগে, কাৰণ তেওঁলোকে এটা সময়ত এটা জাতীয়তাবাদী আন্দোলনৰ নেতৃত্ব দি অহা মানুহ আৰু ছিগনেটৰী হয় তেওঁলোকে BTC-ৰ। আৰু ৰাজনীতি দলত কোনোবা আহিলে নোলোৱাৰ কি কথা আছে, কিন্তু তেওঁৰ ওপৰত তেওঁৰ বিবেকৰ ওপৰত বিচাৰৰ ওপৰত মই এইটো এৰি দিছোঁ। আৰু খাম্পা কিয় হাগ্ৰামা আহিলে হাগ্ৰামাকো আমি ল'বলৈ বাধ্য। ৰাজনীতি ধৰ্ম এইটোৱেই কয়, নালাগে বুলিতো ক'ব নোৱাৰি। আমাৰ পলিটিকেল পাৰ্টিও যেনেকুৱা আৰু মানে যুদ্ধ নহ'লেও আৰ্মিবিলাকে যেনেকৈ এটা এক্সাৰচাইজ কৰি থাকে, বন্দুকত গুলী চালনাত ট্ৰেইনিং দি থাকে, মাৰ্চ পাছত ট্ৰেইনিং দি থাকে, দৌৰাত ট্ৰেইনিং দি থাকে, পলিটিকেল পাৰ্টিও এই এক্সাৰচাইজটো কৰিয়ে থাকে হোল ইয়াৰ। তা আমিও কৰি আছোঁ। খাম্পা বৰগয়াৰীয়ে মানে পিপিএল দলত আহাৰ এটা কিবা যোজা চলাইছে নেকি? নহয় বেলেগ দলৰ নেতা হৈ আছে যেতিয়া এই দলৰ নেতাসকলৰ ওপৰত মোৰ ক'ব লগা নাই। মোৰ এটাই আহ্বান খাম্পাওতে মানে ৰং পলিটিকেল ডিচিশ্যন ল'ব নালাগে, কাৰণ তেওঁলোকে এটা সময়ত এটা জাতীয়তাবাদী আন্দোলনৰ নেতৃত্ব দি অহা মানুহ আৰু ছিগনেটৰী হয় তেওঁলোকে BTC-ৰ। আৰু ৰাজনীতি দলত কোনোবা আহিলে নোলোৱাৰ কি কথা আছে, কিন্তু তেওঁৰ ওপৰত তেওঁৰ বিবেকৰ ওপৰত বিচাৰৰ ওপৰত মই এইটো এৰি দিছোঁ। আৰু খাম্পা কিয় হাগ্ৰামা আহিলে হাগ্ৰামাকো আমি ল'বলৈ বাধ্য। ৰাজনীতি ধৰ্ম এইটোৱেই কয়, নালাগে বুলিতো ক'ব নোৱাৰি। কিন্তু মই নাভাবোঁ যে হাগ্ৰামা আহিব। আৰু হাগ্ৰামাই মানে যিটো ইউনিফিকেশ্যনকে বিচৰা নাই, এই মানুহটো আৰু ক'ত আহিব। কিন্তু খাম্পাই যোৱা ইলেকশ্যনত পৰাজিত হোৱাৰ পিছত যথেষ্ট মানে সমস্যাত ভুগি আছে। হয়তো BPF দলে তেওঁক যথেষ্ট ন্যায় হয়তো দিব পৰা নাই। ইলেকশ্যন নিজিকাটো বেলেগ কথা, ইলেকশ্যনৰ পিছতো যিখিনি এটা জাষ্টিচ দিব লাগে হয়তো বা দিব পৰা নাই। তাৰ কাৰণে অলপমান হতাশা আছে বুলি মই জানো, কিন্তু মই তেখেতৰ বিবেকৰ ওপৰতে এৰি দিম তেওঁ আহিবনে নাই।